সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে দেওবাৰ আৰু আমি যাম মৃত্যুঞ্জয় মন্দিৰ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইফালে আমাৰ ওলাই আছোঁ, জল্দি এনেকৈ উলিয়াই লওঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। দৌৰণি ইয়াৰ পৰা দোকান লাগিছে। ৰাস্তা কিন্তু ধুনীয়া বনাই সন্ধাবা গ'লো মৃত্যুঞ্জয় মন্দিৰ আমি লাইট ফিটিং কৰি দিছে নেকি? এনেকৈ ক'লে নহ'ব না। এই স্পোজ দি ফটো উঠি ইয়াতে থ'ব পাৰে, নেটলৈও পইচা লাগিব। পাই গ'লো মৃত্যুঞ্জয় মন্দিৰ। চাওক বহুত সপোন আজি পূৰণ হ'ল। দেখিলোঁ মৃত্যুঞ্জয় মন্দিৰ। আমি ইয়াত চাকি কিনি আছোঁ। ইয়াত তামোল পাণৰ কাম নাই, নামঘৰ চামঘৰ এই ষ্টেটতহে জ্বলায়। তামোল পাণ আছেতো বেগত, তই নিদিয়ে যদি নালাগে। পাণ নাই নহয়, তামোলহে আছে। হ'ব দিয়া। টকা এখন ল'ব। ডালদা নে ঘি? চাকি পাই গ'লো মৃত্যুঞ্জয় মন্দিৰ। এইফালে চোৱা। আমি যাওঁ আৰু ঘৰলৈ। চাই মেলি হৈ গ'ল, সেয়া কৰিলোঁ। মনটো ভাল লাগিছে বহুত দিনৰ পৰা আহিম বুলি থকাৰ নিচিনা আজি আহিলোঁ। ৰ'দ দিছে বহুত। আমাৰ ধুনীয়া কথা কৈ আছে। কাহি গ'লো আমি মন্দিৰ হোটেল ভাবা হোটেলৰ নিচিনা হৈছে। কি খাবা তুমি? মোক মামাক খাব দিবানে? ক'ব লাগে বাহিৰত খালি গাড়ী সেয়া এতিয়া আহি পাইছোঁহি। ধাবাত সোমালোঁ। তোনৰ যি উৎপাত, ভাল লাগিল আজি গৈ। বহুত দিনৰ পৰা আশা আছিল মৃত্যুঞ্জয় মন্দিৰ যাম বুলি, যাবই পৰা নাছিলোঁ। আজি গ'লোঁ।
আপোনালোককো দেখালোঁ। চাব, ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বাই বাই।